অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এই দিনটো ৰং ৰহস্যৰ দিন। আমি সকলোৱে ইয়াতে একত্ৰিত হৈছোঁ কিছু গতানুগতিকতাৰ পৰা বাতৰি জীৱনটোক অকণমান উপভোগ কৰাৰ মানসিকতাৰে। কাৰণ আমাৰ কিছুমান এনেকুৱা ধৰণৰ কৰ্ম আছে, কাৰ্যসূচী আছে, যাৰ পৰা আমি মুক্ত হৈ এনেকুৱা ধৰণে জীৱনটো এটা ৰঙেৰে উপচি পৰা ভাৱেৰে বা ৰঙীন হিচাপে উপভোগ কৰাৰ সময় আমাৰ কাৰণে। গতিকে তেনে এটা প্ৰতীক্ষাৰত দিন হিচাপে আজি আমি ইয়াত এই বহাগৰ এদিন উপভোগ কৰিবলৈ আগবাঢ়িছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়ক, যিহেতুকে তেখেতে মোক এই আজি সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিবৰ কাৰণে সুবিধা দিলে, তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। এতিয়া আমি বিহুৰ সম্পৰ্কত দুআষাৰ বক্তব্য ৰাখিব বিচাৰিছোঁ। অসমৰ বিভিন্নজন বিহুৰ গৱেষক পণ্ডিতে বিহু শব্দটোৰ উৎপত্তি আৰু বিকাশৰ সম্পৰ্কত বিভিন্ন সময়ত বক্তব্য ৰাখিছে। তাৰ ভিতৰত প্ৰথম মই ক'ব বিচাৰোঁ যে এচাম গৱেষক পণ্ডিতে ক'ব বিচাৰে যে বৈদিক শব্দ বা বিহু সংক্ৰান্তি এই উৎসৱটো উদযাপন কৰাৰ কাৰণে ইয়াক বিহু নামেৰে নামকৰণ কৰা। আন এচাম পণ্ডিতে ক'ব বিচাৰে যে বৈদিক শব্দ বীজ বুলি এটা শব্দ আছে, এই শব্দটোৰ পৰা বিহু শব্দটোৰ উৎপত্তি হৈছে। কাৰণ বীজ মানে হ'ল প্ৰজাগণ, আৰু সেই প্ৰজাগণে পালন কৰা উৎসৱটোক বিহু হিচাপে জনা যায়। ইয়াৰ পাছতো আৰু এটা আন এচাম পণ্ডিতে ক'ব খোজে যে বড়োসকলৰ এটা শব্দৰ কথা কৈছে, সেই শব্দটো হ'ল বৈশু। বৈশু শব্দটোৰ পৰা বিহু আৰু বিহুৰ পৰা গৈ বিহু উৎপত্তি হৈছে বুলি এচাম পণ্ডিতে ক'ব খোজে। যি কি নহওক, বিভিন্নজন পণ্ডিতে গৱেষকে বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ সম্পৰ্কত বিভিন্ন ধৰণৰ পৰামৰ্শ বা মন্তব্য প্ৰকাশ কৰিছে। তথাপি মই ক'ব বিচাৰোঁ যে বিহু আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা, অসমীয়া জাতিৰ প্ৰাণ, আৰু বিহু থাকিলেহে আমি অসমীয়া জাতি জীয়াই থাকিম। গতিকে এই বিহুৰ সম্পৰ্কত আমাৰ 19 শতিকাত আমাৰ কিছু সংখ্যক বুদ্ধিজীৱীয়ে, তাৰ ভিতৰত বিশেষভাৱে নাম ল'ব পাৰি হৰিৰাম ঢেকিয়াল ফুকন, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নেশ্বৰ মহন্ত, এইসকলে বিহুক অশ্লীল এটা সংস্কৃতি বুলি ব্ৰিটিছ বিষয়াসকলক অৱগত কৰিছিল। আৰু যাৰ কাৰণে সেই সময়ত আমাৰ ইংৰাজ চৰকাৰে বা ইংৰাজ প্ৰশাসকে বিহুক সম্পূৰ্ণৰূপে বেন কৰিব বা বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উদ্যত হৈছিল। আৰু সেই সময়ত আমাৰ অসমৰে কেইজনমান বিশেষ ব্যক্তি, তাৰ ভিতৰত মই নাম ল'ব পাৰোঁ নগাঁও জিলাৰ পুৰণি গুদামৰ আদালতৰ কৰ্মচাৰী আনন্দীৰাম দাস, আৰু এই পুৰণি গুদামৰে ময়মক তাঁতিঙা আৰু চেনিমাই দাস, এইসকলে গৈ গুৱাহাটীত নাৱেৰে গৈ গুৱাহাটীত গৈ ব্ৰিটিছ বিষয়াৰ আগত বিহু প্ৰদৰ্শন কৰি তেওঁলোকে প্ৰমাণ কৰিলে যে বিহু কেতিয়াও অশ্লীলতাৰ সংকেত নহয়, বা বিহু কেতিয়াও অশ্লীল নহয়। এই বিহুৰ জৰিয়তে আমাৰ ডেকা গাভৰুৰ প্ৰণয়ৰ মিলনৰ, তাৰ লগতে আমাৰ যিহেতুকে বিহুৱে কৃষি কৰ্মৰ লগত জড়িত, কৃষিজীৱী জনগণে সমূহীয়ভাৱে পালন কৰা এটি উৎসৱ, আৰু সেই উৎসৱটো হ'ল বিহু। এই বিহুৰ যদি আমি ইতিহাস চাওঁ, যে আমি ঘূৰি যাব লাগিব যে 1769 চনত, 1769 আৰু 17 চনত, এই 1769-17 চনত সেই সময়ত আহোম ৰাজসিংহাসনত আছিল লক্ষ্মীনাথ সিংহ। এই লক্ষ্মীনাথ সিংহৰ ৰাজত্বৰ কালত আমাৰ অসমত এটা আটাইতকৈ ডাঙৰ ৰজা বিদ্ৰোহ হৈছিল। সেই বিদ্ৰোহটো হ'ল মোৱামৰীয়া বিদ্ৰোহ, আৰু সেই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্বত আছিল ৰাঘৱ মৰাণ। এই ৰাঘৱ মৰাণে
আহোম ৰাজশাসনক ওপৰাই ৰাজসিংহাসন গ্ৰহণ কৰিছিল আৰু তেখেতে লক্ষ্মী সিংহৰ যে 18গৰাকী 18গৰাকী পত্নী আছে ৰাণী আছিল সেই আটাইকেইগৰাকী ৰাণীকে পানী হিচাপে গ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত আছিল মণিপুৰৰ ৰমণী কুৰংগ নয়নী এই কুৰংগ নয়নীৰ প্ৰচেষ্টা এই হুঁচৰি গাবলৈ অহা আহোম সৈন্যৰ জৰিয়তে ৰাঘৱ মৰাণক সেৱা কৰা অৱস্থাত শিৰচ্ছেদ কৰিছিল গতিকে পুনৰ তেতিয়া আকৌ আমাৰ লক্ষ্মী সিংহৰ ৰাজসিংহাসন বহাইছিল মই এই কথাটো এইকাৰণেই কৈছোঁ যে আমি ইতিহাস যদি পিছলি চাওঁ তেতিয়াহ'লে বিহুৰ পৰম্পৰাটো আমাৰ ইতিহাসত 1770 চনত উল্লেখ আছে তাৰ বাদে আমি ইতিহাসত পোৱা নাই আৰু তাৰ বাদে আৰু এটা কথা ক'ব পাৰি যে কাৰণ আপোনাৰ ৰুদ্ৰসিংহই প্ৰথম আমাৰ ৰংঘৰৰ বাকৰিত নি আমাৰ বিহু প্ৰদৰ্শন কৰা এটা ইতিহাস আমি পাওঁ গতিকে এইসকলৰ নেতৃত্বত বা এইসকল আমাৰ মহান ব্যক্তিৰ বিশেষ প্ৰচেষ্টাত আজি আমি এই বিহুক এনেধৰণে উদযাপন কৰা এটা পৰ্যায়ত আমি লাভ কৰিছোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ যে বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আন এটা শব্দ হৈছে হুঁচৰি এই হুঁচৰি শব্দটো ক'ৰ পৰা কেনেকৈ সম্পৃক্ত হৈ গ'ল এই শব্দটো আমাৰ সম্পৰ্কটো বিভিন্ন বিহুৰ গৱেষক পণ্ডিতে বিভিন্ন সময়ত মতামত আৰু প্ৰতিবেদন বা পৰামৰ্শ দিছে তাৰ ভিতৰত হ'ল এছাম পণ্ডিতে ক'ব বিচাৰে হৰি যুগ উচ্চাৰি সমান হুঁচৰি হৰি উচ্চাৰি হৰি যুগ উচ্চাৰি বুলি কৈছে তাৰ পাছত হুঁচাৰি গৈছে বুলি ঠিক তেনেধৰণে আমাৰ বহুকেইজন বিহুৰ গৱেষক পণ্ডিতে কৈছে হুঁচৰি শব্দটোৰ প্ৰতি সম্পৰ্কত আমাৰ কলাগুৰু বিষ্ণুৰাভাই কৈছে যে হুঁচ নোহোৱাকৈ মাটিত বাগৰি বাগৰি নচাৰ কাৰণে হুঁচৰি শব্দটোৰ উৎপত্তি হৈছিল বুলি ঠিক তেনেধৰণে বিহুৰ গৱেষক পণ্ডিত প্ৰবীণ গগৈদেৱে হুঁচৰিত 4টা বিশেষ আৱৰ্জনা আঁতৰাই লোৱাৰ কথা কৈছে এই হু আৰু চাৰি না হু মানে হ'ল আঁতৰাই লোৱা বা ঘূৰাই লোৱা আৰু চাৰি মানে হ'ল 4বিধ আৱৰ্জনা এই প্ৰথমবিধ আৱৰ্জনাৰ কথা কৈছে যে ৰাইজে গৃহস্থৰ চোতাললৈ আহি তেওঁৰ অন্তৰত থকা যি কলুকু কালিমা ক্লেদ দুখ বেজাৰ এইবিলাক ঘূৰাই লয় 2 নম্বৰ কৈছে যে তেওঁৰ অন্তৰত আনন্দ উল্লাসেৰে ভৰি পৰাৰ এটা প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব সময় সৃষ্টি কৰিব আৰু 3 নম্বৰ তেখেতে কৈছে যে ঘূৰাই যে জ্যেষ্ঠসকলক আঁতৰাই লৈ বিহু কৰিব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰা আৰু 4 নম্বৰ তেখেতে কৈছে যে এটা সম্পূৰ্ণ এনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰা হওক য'ত ডেকা গাভৰু বা ডেকাসকলে মুকলি মূৰীয়াকৈ বিহু নাচিব পাৰে বিহু পৰিৱেশন কৰিব পাৰে এই 4টা শব্দৰ পৰা বা 4টা আৱৰ্জনা আঁতৰাই লোৱাৰ লগত প্ৰবীণ গগৈদেৱে হুঁচৰি শব্দটো জড়িত হৈ আছে বুলি কৈছে গতিকে এনেকৈ বিভিন্নজন পণ্ডিতে বিভিন্ন সময়ত বিহু আৰু হুঁচৰি সম্পৰ্কত বিভিন্ন ধৰণৰ মতামত পৰামৰ্শ আগবঢ়াই আছে কিন্তু এটা কথা আমি ক'বই লাগিব যে এতিয়ালৈকে বিহু আৰু হুঁচৰি সম্পৰ্কত কোনো এজন গৱেষক পণ্ডিতে আমাক নিশ্চিতভাৱে এটা সিদ্ধান্ত দিব পৰা নাই কিন্তু এটা কথা ঠিক যে এই উৎসৱটো সম্পূৰ্ণৰূপে আমাৰ কৃষিজীৱী উৎসৱ আৰু এই উৎসৱ এতিয়া পাঞ্জাৱতো বৈশাখু হিচাপে পালন কৰা হৈ আছে ঠিক তেনেধৰণে আপোনাৰ কৰ্ণাটকে কেৰেলাত পিংগল হিচাপে পালন কৰা হৈছে ঠিক তেনেধৰণে আপোনাৰ এতিয়াও ব্ৰহ্মদেশত আপোনাৰ এই হুঁচৰি গোৱা পৰম্পৰাটো এতিয়াও আমাৰ চলি আছে আৰু এটা কথা কৈছে যে আমাৰ বৈদিক সাহিত্যই কৈছে যে যেতিয়া আপোনাৰ বলিক যেতিয়া চলনা কৰি উতলপুৰলৈ পঠোৱা হৈছিল বতুৰূপী ভগৱানে সেই সময়ত যেতিয়া বলিক পাতালত পঠাই দিয়া হ'ল তেতিয়া অসুৰসকলে এবিধ বিশেষ ধৰণৰ গীত গাই তেওঁলোকে মানুহৰ ঘৰে ঘৰে প্ৰচাৰ কৰাইছিল বুলি কৈছে আৰু এই প্ৰচাৰ কৰাৰ পৰা আমাৰ বিহু বা হুঁচৰি শব্দটোৰ উৎপত্তি হৈছে বুলি বহুতে কৈছে বা যি কি নহওক
ইমানখিনি ৰং ৰহস্যৰ সময়ত মই তত্ত্বগধুৰ কথা কৈ থাকিলে হয়তো আপোনালোকে আমনি পাব। গতিকে মই আৰু বেছি ক'ব বিচৰা নাই, মাত্ৰ বিহুৰ এফাকি পদেৰে মই মোৰ কথা সামৰিব বিচাৰিছোঁ। ঐ বিহু আনন্দিয়া বিহু বিনন্দিয়া ঐ বিহু অসমী আৰু বিহুতি ঐ হেৰাব লাগিলে নাথাকে অসমীয়াৰ মা হে বিহু কলি যৌবন মাৰ কৰি বাটত পালে জমাই বুলিবলৈ বিহু কলি যৌবন গৌকলি যৌবন মাৰ কৰি বাটত পালে জমাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী লাগে বুঢ়ী বুঢ়ী ঘৰ চিলা লবি ছুটি ছুটি কৰি গৌকলি যৌবন মাৰ কৰি বাটত পালে জমাই বুলিবলৈ জমাই বুলিবলৈ ধন্যবাদ কৃতজ্ঞতা জনাই বিহুৰ শুভেচ্ছা জনাই মোৰ দুআষাৰ সামৰিলো আৰু লগতে মঞ্চ উদ্বোধন কৰিবলৈ ঘোষণা কৰিলো। ধন্যবাদ। যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে অসমীয়া জাতি জীয়াই থাকিব। বিহুৰ যেতিয়াই পৰিসমাপ্তি ঘটিব তেতিয়াই সম্পূৰ্ণৰূপে অসমীয়াত্ব বিলীন হৈ যাব বা নাইকিয়া হৈ যাব। গতিকে বিহুৰ দীৰ্ঘদিন হওক দীৰ্ঘজীৱী হওক সদায় জীয়াই থাকক তাৰে কামনা কৰি মোৰ বক্তব্যৰ সৈতে কামনা কৰিলে ধন্যবাদ। কৰে বিহু বিহু বিহুৰে দিনাখন একাকে নোধোৱামে এ গৰু গাই এটা ধন্যবাদ। আমাৰ পৰৱৰ্তী কাৰ্য সোণোৱাল কছাৰীসকলৰ লেছাৰী বিহু পৰিৱেশন কৰিব আৰু পৰিৱেশন কৰিব
অলপ সুকীয়া ইতিমধ্যে ভূপেন দাস ছাৰ আমাৰ সন্মানীয় ভূপেন দাস ছাৰ আৰু ইংকি ছাৰে উল্লেখ কৰিছে যে বেলেগ বেলেগ জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰণেৰে বিহু পালন কৰে। এতিয়া আমাৰ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত বড়োসকলে বিহু বৈশাগু বুলি কয় আৰু তেওঁলোকে কি কৰে প্ৰথম দিনা সেই একেই আমি যেনেকৈ পালন কৰোঁ তেখেতসকলেও গৰু বিহু পালন কৰে। তাৰপিছতে দ্বিতীয় দিনা মানুহ বিহু হয় আৰু তৃতীয় দিনা ঘৰে ঘৰে বিহু কৰে আৰু এনেকৈ 7 দিন তেওঁলোকে বিহু পালন কৰে আৰু তেওঁলোকৰ এই 7 দিনৰ প্ৰত্যেকটো দিনৰে এটা নাম আছে, মানে প্ৰতিটো দিনৰ এটা নাম আছিলে, যেনে গৰু বিহু, মানুহ বিহু, কুটুম বিহু, কুকুৰ বিহু, হাঁহ পাৰ বিহু বুলি এনেধৰণে বিভিন্ন নামেৰে নামাঙ্কিত কৰা হৈছে প্ৰত্যেকটো দিন। আৰু তেওঁলোকেও আমি যেনেকৈ গামোচা ইজনে সিজনক জ্যেষ্ঠজনক প্ৰদান কৰোঁ, বিহুৱান প্ৰদান কৰোঁ, তেখেতসকলেও এনেকৈ বিহুৱান প্ৰদান কৰে আৰু দক্ষিণা আদি বিভিন্ন বস্ত্ৰ ইজনে সিজনক বিহু উপলক্ষে প্ৰদান কৰা দেখা যায়। আৰু ইয়াৰ লগত এজন উপাস্য দেৱতা এজনৰ নামো জড়িত হৈ আছে, সেয়া হৈছে বাথৌ প্ৰায় মানে শিৱ। তেওঁলোকে মহাশিৱক পূজা কৰে এই বিহু উৎসৱটোতে। বহাগৰ বিহুতে তেওঁলোকে শিৱক আৰাধনা কৰে আৰু তেখেতক মানে আৰাধনা কৰিয়েই তেওঁলোকৰ বিহুটো আৰম্ভ কৰে। ঠিক তেনেকৈ দেউৰীসকলেও তেওঁলোকৰ বিহু তেওঁলোকৰ সুকীয়া পৰম্পৰাৰে মানে পালন কৰে। তেখেতসকলে বিহু বৰ বিহু বা বৰ বিহু বুলি কয়। বহাগৰ তেওঁলোকৰ বিহু কিন্তু আমি যিদিনাখনি উৰুকা বা গৰু বিহু আমি পালন কৰোঁ তেওঁলোকৰ তেনেকুৱা নহয়। বহাগৰ প্ৰথম দিনা প্ৰথমটো যিটো মঙলবাৰ, প্ৰথম মঙলবাৰে তেওঁলোকে গৰু বিহু পালন কৰে। তাৰপিছত বুধবাৰ লগতে মোৰ সহকৰ্মীবৃন্দ প্ৰমুখ্যে আমাৰ এইখন প্ৰতিষ্ঠানৰে সমূহ কৰ্মকৰ্তা আৰু আমাৰ 4টা ছেমিষ্টাৰৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল, আজি এই বিশেষ অনুষ্ঠান বহাগৰ এদিন অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে পোনপ্ৰথমতে মই আমাৰ ভূপেন দাস ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি হয়তো অনুভৱে কৰা নাছিলোঁ যে এনেকুৱা অনুষ্ঠান এটা কৰিব লাগিছিল। তেওঁ খুব কম সময়ৰ ভিতৰতে অনুষ্ঠিতকাই হ'লেও অনুষ্ঠানটো অনুষ্ঠিত কৰিলে আৰু এই ক্ষেত্ৰত আমাৰ সমূহ শিক্ষক পৰীক্ষাৰ্থীসকলৰ সহযোগত আজি সুন্দৰভাৱে পৰিচালিত হৈ আছে।
আৰু বহাগ বিহু বুলি কওঁতে আমাৰ মনত বিভিন্ন ধৰণৰ ভাৱ অনুভূতি জাগ্ৰত হয় আৰু বিহু সম্পৰ্কে আমাৰ জ্যেষ্ঠ প্ৰবক্তা ভূপেন দাস ছাৰ, ইংকি ছাৰ আৰু মোৰ সহকৰ্মী মায়াশ্ৰী চেতিয়া ফুকন বাইদেৱে সুন্দৰভাৱে বক্তৃতা আগবঢ়াইছে। তাৰপিছতো আমাৰ ছাৰে দুআষাৰ ক'বৰ বাবে মোক যিহেতু জনালে, মই আৰু বিহুৰ বিষয়ে নকওঁ। বিহু একচুৱেলি কোনো আমাৰ এনেকুৱা কোনো অনুষ্ঠান হিচাপে পালন কৰা বস্তু নহয়। বিহু হ'ল এটা আমাৰ উৎসৱ, যিটো উৎসৱ আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্ক, মাটি বায়ু পানীৰ লগত সম্পৰ্ক। আচলতে বিহু গছৰ তলত পথাৰত হ'ব লাগে আৰু হৈছিল, আৰু এতিয়া বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হোৱা হেতু হয়তো এতিয়া বিহু আহি আহি মঞ্চ পালে। কিন্তু আমি কিছুমান কথা পাহৰিব নালাগিব। বিহু মাত্ৰ আমাৰ অসমতে নহয়, নাম সুকীয়া আমাৰ গোটেই ভাৰতবৰ্ষতে বিহু পালন হয়। প্ৰতিখন ৰাজ্যতে বিহু পালন হয়, কিন্তু নামটো সুকীয়া প্ৰত্যেকতে। কাৰণ যিহেতু ভাৰত এখন কৃষি প্ৰধান দেশ, কৃষিৰ লগত সম্বন্ধ, আমাৰ এই জলবায়ুৰ লগত সম্বন্ধ, প্ৰতিখন ৰাজ্যতে বেলেগ বেলেগ নামেৰে নামাকৰণ। কিন্তু এই বসন্ত উৎসৱটো প্ৰত্যেকখন ৰাজ্যতে সুকীয়াভাৱে পালন কৰা হয়। এইখিনিতে এটা কথা ক'ব বিচাৰিছো, আৰু সাধাৰণতে কি কৰা হয়, বিশেষভাৱে পেঁপা আৰু তাল ব্যৱহাৰ কৰা হয়। পেঁপা বৰ্তমান আমি দেখা পাইছোঁ, পেঁপাত বিভিন্ন বেলেগ বেলেগ মেটেৰিয়েল লৈ পেঁপা প্ৰস্তুত কৰা দেখা পোৱা গৈছে। আচলতে আমাৰ পেঁপা ব্যৱহাৰ কৰিবলগীয়া মহৰ শিঙৰ পৰা যিটো পেঁপা বনায়, সেইটো পেঁপাহে একচুৱেলি আমি ব্যৱহাৰ কৰিব লাগে। কাৰণ ইয়াত বহুতকেইটা কাৰণ আছে। মহৰ শিঙৰ পেঁপা যেতিয়া বজায়, তাৰ সেই যিটো ধ্বনি হয়, সেই ধ্বনিয়ে বিভিন্ন ধৰণৰ অপকাৰী বেক্টেৰিয়া নাশ কৰে। আৰু আমাৰ খেতি পথাৰত সেইকাৰণে খেতি আৰম্ভ কঠীয়া পথাৰত কঠীয়া সিঁচাৰ আগমুহূৰ্তত এনেকুৱা পেঁপা বজোৱা হৈছিল, যাৰ বিনিময়ত সেইটো অঞ্চলত বিভিন্ন ধৰণৰ বেক্টেৰিয়া যিয়ে খেতি বিনষ্ট কৰে, তেনেকুৱা ধৰণৰ বেক্টেৰিয়াৰ নাশ হৈছিল। এইটো বহু পিছত এতিয়াহে আমি অনুভৱ কৰিছোঁ এইটো একচুৱেলি এটা চাইণ্টিফিক ৰিজন আছে। তেনেকুৱাকৈ আমাৰ পূজা পাৰ্বণত শংখ বজায়। শংখ বজোৱাৰ উদ্দেশ্যটো কি? শংখৰ যিটো ধ্বনি হয়, সেই ধ্বনিতে বহুত আমাৰ জীৱ-জগতৰ যিমানবোৰ অপকাৰী বেক্টেৰিয়া আছে, এই অপকাৰী বেক্টেৰিয়াবোৰ ধ্বংস হয়। ঠিক তেনেদৰে পেঁপাৰ শব্দই সেনেকুৱাকৈ আমাৰ খেতি পথাৰত বিভিন্ন অপকাৰী বেক্টেৰিয়াবোৰ ধ্বংস কৰে বুলি আগৰ পৰা এইটো জনশ্ৰুতি। ঠিক আমাৰ মায়াশ্ৰী মেমে কৈ গৈছে যে বিহুটো আমাৰ সংস্কৃতি, এটা জাতীয় সংস্কৃতি, ইয়াক অপসংস্কৃতিলৈ ৰূপান্তৰ কৰিব নালাগে। এতিয়া মঞ্চলৈ আহিছে, বিভিন্ন পৰিস্থিতিত সন্মুখীন হৈ কিনে আমাৰ মঞ্চলৈ আহিছে। তেনেকুৱা সময় তাকৰ পৰি বা মুকলি ঠাইৰ অভাৱ, আৰু দ্বিতীয়তে কথা হ'ল কি, সকলো সময়তে পথাৰ বা গছতলত আমি এই বিহুটো যদি পালন কৰোঁ, তেতিয়াহ'লে আমি বিশ্ব দৰবাৰত আমি ইয়াক দেখুৱাবলৈ কিছু অসুবিধাৰ সন্মুখীন হয়, আৰু চহৰ অঞ্চলৰ মানুহখিনি ইয়াৰ পৰা বঞ্চিত হয়। সকলোখিনি মানুহকে আমি সকলো মানুহে উপভোগ উপভোগৰ পৰা বঞ্চিত হয়, যা এই বিভিন্ন কাৰণতে হয়তো এতিয়া মঞ্চমুখী হৈছে। মঞ্চমুখী হৈছে ঠিকে আছে, কিন্তু আমি আমাৰ যিটো সংস্কৃতি, সাজপাৰ আৰু ইয়াত ব্যৱহাৰ কৰা আমাৰ যিবিলাক যন্ত্ৰ, বাদ্যযন্ত্ৰ, যিমানবোৰ ইনষ্ট্ৰুমেণ্ট আছে, বিহু, পেঁপা, ঢোল, তাল, সুতুলি, গগনা, এই গোটেইখিনি বস্তু যাতে আৰু বিকৃত হৈ নাযায়, আমাৰ সাজপাৰখিনি যাতে বিকৃত হৈ নাযায়, তাৰ বাবে আমি সকলোৱে
নজৰ দিব লাগিব আৰু সকলোৱে আমি দায়বদ্ধ হ'ব লাগিব। গতিকে এইখিনি কৈয়ে মোৰ আজিৰ এই বিহু সম্বন্ধীয় অতি সামান্য বক্তৃতা সামৰিছোঁ। ধন্যবাদ। অতি কৈছে দেহৰ মুগাৰে মোহৰা, ঐ তাতো কৈছে হৰৈ মাকো, ঐ তাতো কৈছে দেহৰ বহাগৰ বিহুতি, নাপাতি কেনে কৈ থাকো। নমস্কাৰ সকলোলৈকে। আচলতে ঠিক যেনেদৰে যোজনা থাকি ক'লোঁ যে নানাচি কেনেকৈ থাকোঁ, আচলতে নাচিম বুলি ভবা নাছিলোঁ কাৰণ বতৰটো খুবেই গৰম। কিন্তু এই ছাত্ৰ ছাত্ৰীসকলক দেখি ময়ো নাচোঁ বুলি মনটো হৈ গ'ল আৰু নাচোঁ যেন লাগিলে। কিন্তু এইবাবে অকণমান বেয়াও লাগিছে, ইমান কষ্ট কৰি ভূপেন দাস ছাৰে প্ৰগ্ৰেমটো এৰেঞ্জ কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে।